আজি আমাৰ ভাৰতবাসীৰ বাবে অতিকে এটি গৌৰৱৰ দিন কাৰণ আজি ইছৰোই লঞ্চ কৰিছে চন্দ্ৰয়ান 3 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এই চন্দ্ৰয়ান 3 আজি প্ৰায় 2:35 লঞ্চ কৰা হয় আপোনালোকে হয়তো জানে 2019 চনত চন্দ্ৰয়ান 2 লঞ্চ কৰা হৈছিল কিন্তু কিছুমান টেকনিক্যাল ইস্যু আৰু তেনেকুৱা কিছুমান কাৰণত চন্দ্ৰয়ান 2 চন্দ্ৰত সফলতাৰে ল্যান্ড কৰিব পৰা নহল আৰু এই চন্দ্ৰয়ান 3 যদি চন্দ্ৰত সফলতাৰে ল্যান্ড হয় তেনেহলে ভাৰত হ'ব চতুৰ্থখন দেশ যিয়ে সফলতাৰে চন্দ্ৰত ল্যান্ড কৰিব ইয়াৰ পূৰ্বে আমেৰিকা ৰাছিয়া আৰু চীনে তেওঁলোকৰ মুনক্ৰাফসমূহ সফলতাৰে চন্দ্ৰত ল্যান্ড কৰিছে ভাৰতৰ পৰা পঠোৱা এই চন্দ্ৰয়ান 3 চন্দ্ৰৰ সাউথ পোলত ল্যান্ড কৰিব অনুমান কৰা হৈছে চন্দ্ৰৰ সাউথ পোলত এতিয়াও ডাঙৰ কিছুমান গাঁতত 100 টনতকৈ অধিক পানী জমা হৈ আছে চন্দ্ৰয়ান 3 এই পানীসমূহৰ লগতে তাত থকা হাইড্ৰজেন সোডিয়াম মিথেন এমোনিয়া মাৰ্কিউৰি সিলভাৰ এইবোৰৰ ওপৰত ষ্টাডি কৰি বিভিন্ন তথ্য জনাব গতিকে মই আশা ৰাখিছো ইছৰোৰ যাতে এই প্ৰচেষ্টা সফল হয় আৰু আপোনালোকে কমেন্ট বক্সত #চন্দ্ৰয়ান3 লিখি ইছৰোক আপোনালোকৰ শুভেচ্ছা বাণী দিব পাৰে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব ইউটিউবত মোক সাবস্ক্ৰাইব কৰি দিব এফবি আৰু ইনষ্টাত